Hello friends, স্বাগতম জনাইছো অন্য এটা ব্লগ চলে আৰু বৰ্তমান ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছো ঘৰৰ পৰাই। আসলতে মই যোৱাকালি মানে সোমবাৰে মই গুৱাহাটী গৈছিলোঁ আৰু গুৱাহাটীত বহুত কাম আছিল, অফিচিয়েল কাম আছিল আৰু অফিচিয়েল কাম শেষ কৰোঁতে ৰাতি 10টা বাজি গ'ল প্ৰায়। তাৰ পাছতে মই ৰাতিটো কটালো আপোনাৰ গড়চুক আহোম গাঁও বুলি কয়। গড়চুকৰ পৰা অলপ আহিব আয়ুচন্দাৰ ওচৰত আৰু ৰাতিটো কটাই পুৱাই মই 8 বজাত কামলৈ বুলি ওলালোঁ আৰু মই ওলাই পেলাই গড়চুকৰ পৰা ঠিক ISBTৰ ওচৰতে এটা খুব ধুনীয়া টেম্পল আছে, বালাজী টেম্পল। আৰু আপোনালোকলৈ মনত পৰি গ'ল যে আপোনালোককো অলপ বালাজী টেম্পলটো দেখুৱাওঁ। হয়তো বহুত আহিছে আপোনালোকে, তথাপিতো মই এবাৰ দেখুৱাওঁ বুলি চেষ্টা কৰিলোঁ। তো অলপমান ৰাতিপুৱা পুৱাই ভিডিঅ' কৰিলোঁ আৰু ব'লক দেৰি নকৰোঁ, বেছি কথা কৈ নাথাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি আছোঁ আৰু 50 মিটাৰমান আছেগৈ আৰু গড়চুক হৈ আহিছোঁ মই। যদি খানাপাৰাৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে আপোনালোকে ISBT পোৱাৰ আগে এখন ব্ৰিজ পায়। এই ব্ৰিজখনৰ একদম ষ্টাৰ্টিং য'ত হৈছে ষ্টাৰ্টিঙতে ৰখাব পাৰে। ফাইনেলি আহি এয়া পাই গ'লোহি বালাজী টেম্পল। আৰু পুৱাই যিহেতু আহিছোঁ সেইকাৰণে এয়া শাৰী আছে ৰাস্তাটো আৰু এইটো হৈছে আমি ভিতৰলৈ আহি আছোঁ আৰু চাওক কি সুন্দৰ পৰিৱেশ এটা। ইয়াত ধুনীয়াকৈ ইমান ক্লিন হৈ আছে বস্তুবোৰ আৰু এই চাওক ধুনীয়াকৈ মনটো ফ্ৰেছ কৰিবৰ কাৰণে ইয়াত ধুনীয়াকৈ বহিব পাৰে। বহি পেলাই চাওক সেইফালে কি ধুনীয়া জেগা আছে, এখন পাৰ্ক আছে সম্পূৰ্ণ। ৰাস্তা চাওক না কিমান ক্লিন হয়, চাইডে কিমান গছ। এই গছজোপা চাওক কি ধুনীয়া গছ, একদম পুৰা জোপোহা হৈ আছে আৰু ছাইডত এইবোৰ বহিবলৈ আৰু কিমান ক্লিন হৈ আছে। মন্দিৰটো চাই আহিলোঁ আৰু মন্দিৰটোৰ একচুৱেলি CC কেমেৰা লগোৱা আছে আৰু তাতে এলাও নাই বুলি কৈছে। চাওক পাহাৰ আছে ছাইডত, পাহাৰ কি ধুনীয়া পাহাৰ আৰু এইটো হৈছে মেইন গেট। মন্দিৰটোৰ ভিতৰখিনি দেখাব নোৱাৰোঁ কাৰণ মই পাৰ্মিশ্যন হোৱা নাই আৰু ইয়াত চবতে দেখিছোঁ ফটো উঠোৱা ভিডিঅ' কৰা নিষেধ আছে। তো গতিকে মই যিখিনি পাৰোঁ আৰু সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ যিখিনি তেওঁলোকে হেৰি কৰি ৰাখিছে সেইখিনি তাত অভাৰটেক কৰিব নোৱাৰোঁ। যিহেতু মই ওপৰৰ পৰা চিনেৰীটো আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াত অকলে খোজকাঢ়ি খুব ভাল লাগিছে আৰু বহুতখিনি খোজকাঢ়ি আহিছোঁ, একো ভাগৰো লগা নাই কাৰণ মানে ইমান ধুনীয়া পৰিৱেশ, ইমান চিকচিকীয়া হৈ আছে। তাতে মন্দিৰ আহিলে সঁচাই ভাল লাগে। গতিকে বেছি ডাঙৰ ভিডিঅ' নহয় আৰু যিমানখিনি পাৰোঁ, কাৰণ মই সম্পূৰ্ণ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাতে যিহেতু লিখা আছে মানে কেমেৰা ভিডিঅ' এলাও নাই বুলি, আৰু সেইটো কাৰণে মই আপোনালোকক মানে ফ্ৰণ্টৰ দৃশ্যখিনি দেখুৱাই আছোঁ আৰু ছাইডত থকা যিখিনি ইমান ধুনীয়া পৰিৱেশ সেইটো দেখাব বিচাৰিছোঁ। আৰু মন্দিৰটো আপোনালোকে আহিব আৰু মন্দিৰটো আহিলে ভিতৰৰ মন্দিৰৰ পূজা অৰ্চনা যি আছে সেইবোৰ সম্পূৰ্ণ দেখিব আপোনালোকে কেনেকৈ কৰে। তো গতিকে অকণমান খালি চেষ্টা কৰিছোঁ আপোনালোকক ছাইডৰ পৰিৱেশবিলাক আৰু মেইন গেটটো দেখাবৰ কাৰণে।
এইবোৰ কি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এই বস্তুটো কি হয়। ইয়াত বহুত ৰোৱা হৈছে আৰু বহুত তেনেকুৱা লাগিছে গুটি, আৰু ইয়াত কিবা ভালকৈ লাগিবৰ কাৰণে কৰিছে নেকি। আৰু এটা আছে আমাৰ এই ছাইডত, এইফালে ছাইডত গোটেই পাহাৰ, আৰু এটা টেম্পল আছে বালাজীৰ। আৰু এইখিনি মন্দিৰটোৰ যে আছে, মন্দিৰটোৰ পৰা এই ছাইডত অহাৰ লগে লগে আপোনালোকে যদি গাড়ী লৈ আহে, ইয়াত গাড়ী ইয়াত পাৰ্কিং কৰিব পাৰে। ইমান ডাঙৰ এৰিয়া, চাওক এইটো গাড়ী পাৰ্কিং এৰিয়া। আৰু এইটো হৈছে ফ্ৰেছ হ'বৰ কাৰণে, কোনোবা টয়লেট কৰিবলগীয়া হৈছে, তেওঁলোকে কোনোবাই ফ্ৰেছ হ'বলগীয়া ৱাশ্বৰুম, লেডিছৰো আছে জেণ্টছৰো আছে, ঠিক পাৰ্কিঙৰ লগতে আছে। আৰু ইফালে আগত আছে কেণ্টিন আছে, কিবা খাওঁ বুলি ভাবিলে কেণ্টিনত খাব পাৰিব। আৰু এইটোৱে হৈছে পূৰা পাৰ্কিং। সেই পাৰ্কিঙৰ পৰা আপোনালোকক দেখাইছোঁ। আৰু টেম্পলবিলাক আগত আছে, সেইখিনি দেখিছে। আৰু ছাইডতো এটা পাৰ্কিঙৰ পাছতো এটা আছে, দেখুৱালোৱে মাত্ৰ আপোনালোকক। তো ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰিব, বাইক পাৰ্কিং কৰিব পাৰিব। আৰু আপোনালোকক জুম কৰি দেখুৱাইছোঁ, ইয়াত লাডুৰ প্ৰসাদটো পোৱা যাব। আৰু ছাইডত আছে জোতা চেণ্ডেলৰ কাৰণে। এতিয়া বৰ্তমান সোণাপুৰত আছোঁ, আৰু সোণাপুৰৰ পেট্ৰল পাম্পৰ পৰা এতিয়া ওলাইছোঁ ভাত খাবৰ কাৰণে। আৰু ভাত পানী খাই কৰি পেলাই সন্ধিয়া 5:30 বজাত জাগিৰোড পামগৈ। 5:30 মানত 6টা মানত গাড়ী আছে। ঘৰ পাওঁতে 7টা 7:30 বাজিব। ইয়াত বিৰাট বৰষুণ, ছাতি লৈ আহিছোঁ সেইকাৰণে। বৰষুণৰ বতৰত মইনা নুঠে মটৰত। আৰু মই আহি আছোঁ এইখন হোটেল, আৰু ইয়াতে খাব লাগিব আজি দুপৰীয়া সাঁজটো। মেনেজাৰে ইয়াত কৈ দিছে অলৰেডি। ৰাতিপুৱা বালাজী টেম্পল যোৱাৰ কাৰণে একো খাই বৈ অহা নাছিলোঁ, অকল চাহ একাপ খাইছিলোঁ। আৰু এতিয়া বাজিছে 2:30 বাজিছে দুপৰীয়া, আৰু সেইটো কাৰণে এতিয়া ভাত খাবলৈ বহিছোঁ। দুপৰীয়া সাঁজ তৃপ্তিৰে খাই লওঁ। এয়া ছাগলী মাংস, আৰু ছাগলী মাংস, ভাত আৰু অলপ ভাজি তৰকাৰী এনেকৈ দিছে। আৰু পাম্পৰ ওচৰত মানে ইমান ডাঙৰ হোটেল নাই। আৰু আমি আহি আছোঁ কামপুৰলৈ, আৰু কামপুৰৰ দাদা পাপুদাক লগ পালোঁ বহুত দিনৰ মূৰত, আৰু খুবেই ভাল লাগিছে। পূৰা গাড়ী খালী, ক'ৰবাত এটা পূৰা এনজয় কৰি আহি আছোঁ আমি। ঘৰলৈ আহিলে সদায় ভাল লাগে। আৰু কামলৈ যাওঁতে অকণ বেয়া লাগি থাকে, ঘৰলৈ কেতিয়া পাওঁ যেতিয়া ৰিটাৰ্ণ হওঁ তেতিয়া ভাল লাগে, হয়নে? পৰা কাম শেষ কৰি পেলাই জাগিৰোড আহিলোঁ। জাগিৰোডত ভিডিঅ' কৰা নহ'ল, আৰু জাগিৰোড আহিলোঁ। জাগিৰোডৰ পৰা 6:30 বজাত ট্ৰেইন আহিছিলে, স্পেচিয়েল পেচেঞ্জাৰখন। আৰু মই 7:30 বজাত আহি পেলাই কামপুৰ পালোঁহি। আৰু পাই পেলাই ঘৰত আহি ভিডিঅ'টো বনাইছোঁহি আৰু এডিটিং কৰিছোঁহি। তো যদি ভাল লাগিল চাই, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু জনাব কেনেকুৱা পালে। তো আজিলৈ এৰিছোঁ, আৰু এটা নতুন ভ্লগছৰ সৈতে আকৌ লগ পাম। গুড নাইট।